ৰাইজৰ আগত পুৰা সঁচা কথা কবি পুৰা ৰাইজে চাই আছে হা এতিয়া তোৰ গাড়ীখন কিমান CM-ৰ গাড়ী এইখন এইফালে চাই ক এই চালৰ কিমান আছে তাৰমানে ঠগোৱা হৈছে চৰকাৰক হয় না সঁচা কথা ক ঠগোৱা হৈছে নে নাই মই কি ক'ম তইতো একো ক'ব নোৱাৰে ঠগোৱা হৈছে নে নাই 14 CM-ৰ মাল চালান আছে 10 CM ঠগোৱা হৈছে নে নাই হৈছে তোৰ নামটো কি লীলা হা লীলা হা লীলা পাণ্ডে নীলা পাণ্ডে এনেকুৱাই আমাৰ এই অঞ্চলত বহুত মানে সৰবৰাহ চলি আছে যোৱাকালিও মই 6-7খন গাড়ী ধৰিছোঁ আজিও মই গাড়ী ধৰিবলৈ ওলাইছোঁ পুৰা আমাৰ এই বাক্সা ডিষ্ট্ৰিক্টত বহুত ধৰণৰ মানে বালা চুৰ চেণ্ডেবল চুৰ পাথৰ চুৰ নামি গৈছে গতিকে মই প্ৰশাসনক আজি আৰু এবাৰ কৈছোঁ যে তীব্ৰ চোকা লৈ পেলাই যাতে মানে একশ্যনত নামে আৰু কামটো কৰে অন্যথা এইটো মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অহাকালি নহ'লে মই নিজে গৈ পেলাই মই এই কথাটো কিন্তু অৱগত কৰিম ধন্যবাদ